এডল কণ কণ শিশুৰ অভিনয়ত প্ৰাণ পাই উঠিল গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহ। দেওবাৰে বিয়লি এই কণ কণ শিশুসকলৰ মননশীল অভিনয়েৰে আপ্লুত কৰিলে অজস্ৰ শ্ৰোতা দৰ্শকক। উল্লেখযোগ্য যে ষ্টুডিঅ' জি চঙত শিশুসকলক লৈ চলি আছিল এক কৰ্মশালা। শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্য আছিল ষ্টুডিঅ' জি চঙৰ। কৰ্মশালাৰ অন্তত ৰবিজিতা গগৈৰ পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চস্থ হ'ল ৰজাৰ দেউল। গীত মাত অভিনয়েৰে ৰঙীন হ'ল মঞ্চ। অভিনয়ৰ যোগেৰে জগত চিনা এডল কণ কণ শিশু জীৱনৰ বাটত আৰু এধাপ যেন আগুৱাই গ'ল। অভিনয়ৰ আদিপাঠ শিকোৱা ষ্টুডিঅ' জি চং আৰু নাট্য শিক্ষাগুৰুসকল হৈ পৰিল এক সাঁকো। ষ্টুডিঅ' জি চঙৰ হৈ ৰবিজিতা গগৈৰ এই পদক্ষেপক সৰ্বস্তৰে প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, শংকৰজ্যোতি নিউজ।